সৃষ্টিৰ সুৰ বাজে প্ৰীতিৰ পতাকা উৰে সৃষ্টিৰ সুৰ বাজে প্ৰীতিৰ পতাকা উৰে নতুনৰ লৈ আবাহন শ্ৰীময় অসমীৰ শীতল বুকুত উঠে উৎসৱৰ মধু আলোড়ন শ্ৰীময় অসমীৰ শীতল বুকুত তেওঁলোকৰ কুঁৱৰী উপসভাপতি দেৱক স্মৃতি তৰ্পণ ইয়াৰ পিছতে মীৰা বাইদেউ আমাৰ ইয়াত উপস্থিত থকা জ্যেষ্ঠ অৰুণিমা পাঠকক অনুৰোধ কৰিলোঁ যেন পুলি বৰুৱাদেৱ এতিয়া মীৰা তাৰ লগতে আমাৰ এতিয়া আমাৰ বিহু উৎসৱত সহায় আৰু সহযোগ কৰি উৎসৱটি সাফল্যমণ্ডিত কৰিবলৈ মই কৰজোৰে অনুৰোধ জনাই আজিৰ মোৰ বক্তব্য ইমানতে সামৰণি ডিফু কেন্দ্ৰীয় বিহু সমিতিও এইবাৰ 15 এপ্ৰিল 26 আৰু 27 এপ্ৰিলত তিনিদিনীয়া কাৰ্যসূচীৰে বিহু উৎসৱ উদযাপন কৰিবলৈ লৈছে আজি এই উৎসৱৰ প্ৰথম দিন আমাৰ ইতিমধ্যে পতাকা উত্তোলন প্ৰকৃতি সেৱা আৰু স্মৃতি তৰ্পণ হৈ গৈছে আৰু ইয়াৰ পিছতে আমাৰ কণ ল'ৰা ছোৱালী প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা হ'ব পুনৰ 26 তাৰিখে আমাৰ ইয়াত সামূহিক পতাকা উত্তোলন হ'ব ইয়াত প্ৰায় 29টা অনুষ্ঠান প্ৰতিষ্ঠানে যোগদান কৰিব এই সমন্বয়টো অতীতৰ পৰা এই ঐতিহ্যমণ্ডিত বিহু কেন্দ্ৰত চলি আহিছে সেইদিনাও আমাৰ পতাকা উত্তোলনৰ পিছতে আমাৰ বিহু প্ৰতিযোগিতা আৰম্ভ হ'ব 27 তাৰিখে আমাৰ আছে সাংস্কৃতিক অনুষ্ঠান সেই সাংস্কৃতিক অনুষ্ঠানত বাৰে বহনীয়া নৃত্য হ'ব আৰু তাত আগভাগ ল'ব পল্লৱী প্ৰিয়মে আৰু ৰাতি থাকিব সন্ধিয়া থাকিব সাংস্কৃতিক সন্ধিয়া আৰু সেই সাংস্কৃতিক সন্ধিয়াত সুদীপ ৰঞ্জন মেধি আৰু নুৰি আলিচাই গীতৰ শৰাই আগবঢ়াব